প্ৰথমে মাছটো ভাজি লৈছোঁ টাৱাত। ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। নিমখ হালধি সানি ল'লোঁ মই আগতে। এই ৰেচিপিটো একেবাৰে ইজি, চাই থাকক আপোনালোকে, চাই থাকিলে একদম ধুনীয়াকৈ বনাই খাই চাব পাৰিব। লুটিয়াই লৈছোঁ। হৈ গ'ল। এনেদৰে সিটো পিছো ভাজি ল'লোঁ মই, ভাজি লৈছোঁ। এতিয়া মাছ ভজা তেলতে মই পিঁয়াজখিনি দি দিছোঁ। ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ পিঁয়াজখিনি। ধুনীয়াকৈ এনেকৈ অকণমান লৰাই লওঁ। নিমখ অলপ দি দিছোঁ। বছ, লগতে মেগী মছলা আছিলে অকণমান দি দিছোঁ। অপশ্যনেবল, আপোনালোকে দিব পাৰে নিদিব পাৰে, মোৰ আছিলে কাৰণে অকণমান দি দিছোঁ। বছ, ভোট জলকীয়া, আচাৰ তেল অকণমান দি দিছোঁ। চয়া চচ অকণমান দি দিছোঁ। চয়া চচ দি মেলি অকণমান লৰাই দিছোঁ। তাৰপিছত মাছখিনি দি দিম মই। এনেদৰে লৰাই লৈছোঁ। এতিয়া মাছ এপিচ দি দিছোঁ আৰু এপিচ দি দিম। হৈ গ'ল, ৰেডি হৈ গ'ল। এনেকৈ এবাৰ বনাই খাই চাবচোন, খুবেই ভাল লাগে আৰু লগতে বনাবলৈ বহুতেই ইজি। আপোনালোকে চালেই একেবাৰে ইজি। এনেদৰে এবাৰ বনাই খাই চাবচোন আৰু মোক ক'ব, আৰু কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এটা ধুনীয়া ৰেচিপিত আছে, একদম চিম্পুল বইল, চাই থাকিব আপোনালোকে। বইল মাছ বনাম যেতিয়া আলুখিনি দি লৈছোঁ, মাছখিনি অকণমান পাছত দিম। আলু নহ'লেতো সোৱাদেই নালাগে। বাঁহগাজ দিছোঁ। বইল কৰিম পূৰা, টোটেলি মাছটো বইলে দিম, ভাজা নাই এতিয়ালৈকে। এয়া নিমখ দি দিছোঁ। হালধি, তাৰপিছত ধুনীয়াকৈ বইল হ'বলৈ দিম। একো মছলা চছলা নিদিওঁ, একদম বইল বনাম। তাৰপিছত জলকীয়া দি ঢাকি থৈ দিম। তাৰপিছত মই মাছটো দিম মই অকণমান দেৰি পিছত।
ভোট জলকীয়া আচাৰ দি দিছোঁ। এতিয়া ঢাকি থৈ দিওঁ। পিঁয়াজ আৰু ৰচুন দি দিছোঁ ইয়াত। তাৰপিছত এতিয়া মাছখিনি দি দিম। এয়া মাছ দি দিছোঁ। বেছি মাছ অনা নাছিলোঁ, এপোৱামান আনিছিলোঁ আৰু বাকী বেলেগ বনাম। অলৰেডি হৈ গৈছে চক। ইমান ধুনীয়াকৈ মাছ ভাঙি যোৱা নাই, ধুনীয়াকৈ বইল হৈছে। এনেকৈ কেতিয়াবা বইল কৰি খাবচোন, কিমাননো ভাজি খাব। এনেদৰে কেতিয়াবা বইল কৰি খাই চাব। একদম মৰমত হিলাইছোঁ। ধুনীয়াকৈ ৰেডি হৈ গৈছে, নমাব পৰা যাব অলপ পাছত। কেনে লাগিলে আপোনালোকে জনাবচোন বাৰু। এয়া ৰেডি হৈ গ'ল, এয়া চক। কেনে লাগিছে ক'ব, জনাব। আপোনালোকে ভাবিছে চাগে এনেদৰে বইল কৰিলে মাছৰ চেণ্টটো আহিব বুলি, নাহে তেনেকৈ ভালকৈ বনালে। কেনেকুৱা লাগিলে আজি এই বইল ৰেচিপিটো, লগতে ফ্ৰাইডটো দেখালোঁৱেই আপোনালোকক। বইলটো বৰ ধুনীয়াকৈ বনালোঁ, একদম মৰমত লাহে লাহে ইজিলি লৰাইছোঁ। একেবাৰে চিম্পুলি আৰু লগতে বহুত ফাষ্ট, মানে বহুত সোনকালে হয়। সেইখিনি বইল হৈ যোৱাৰ পাছততো আৰু মাছটো লাহে লাহে মৰমত লৰালে হৈ যায়। কেনেকুৱা লাগিলে আজি মাছৰ এই ৰেচিপি দুটা, আপোনালোকে কমেণ্ট কৰি জনাব। লগতে ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন কোনোবা যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইনষ্টাগ্ৰাম ID ডিছক্ৰিপশ্যনত দি থোৱা আছে, ফ'ল' কৰিব। ঠিক আছে, নহ'লে বেছি দেৰি নকৰোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। কিন্তু কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, পাহৰি নাথাকিব খালি। ঠিক আছে।